Hello everyone, Namaskar. Welcome to our channel One But All. Please subscribe, like and share. Thank you. Hello everyone. আজি এইটো ভিডিঅ'ত আমি চাম OpenShot ভিডিঅ' এডিটৰ এপ্লিকেশ্যনটো কেনেকৈ ইউজ কৰে। সো ফাৰ্ষ্ট থিং আমি কি কৰিম, আমি যোনটো ক্লিপ এডিট কৰিম সেইখিনি বস্তু আমি ইয়াতে ইম্পৰ্ট কৰিম। সো আমি সেইটো ড্ৰেগ কৰি দিলে হৈ যায়। এইটো ক্লিপ আমি ইয়াতে ড্ৰেগ কৰিলোঁ। সো সেকেন্ড ক্লিপটো ড্ৰেগ কৰিলোঁ আৰু ইয়াতে এটা অডিও ড্ৰেগ কৰিলোঁ। সো ফাৰ্ষ্ট আমি কি কৰিম, সাপোজ এই ক্লিপটো আমাক এটা পজিশন লাগে। সো তাৰ কাৰণে আমি কি কৰিম, তাক আমি স্প্লিট কৰিম। স্প্লিট কৰিলে ইয়াত এটা বস্তু চাব পাৰা, ইয়াতে আমি এটা ষ্টাৰ্টিং পইণ্ট আৰু এটা এণ্ডিং পইণ্ট দিব পাৰোঁ। সাপোজ আমাক এইখিনিৰ পৰা লাগে, সো ষ্টাৰ্ট দিলোঁ আৰু এইখিনিলৈকে লাগে, সো এণ্ড দিলোঁ। যে মই ক্ৰিয়েট কৰিম, আমি এটা নতুন ক্লিপ পাই যাম। সো এই ক্লিপটো মই ইয়াতে ড্ৰেগ কৰিলোঁ। ড্ৰেগ কৰি মই কি কৰিম, ইয়াতে যোনটো ভলিউম হয়, ভলিউমটো মোক এতিয়া নালাগে। মই যিহেতু অডিঅ' এটা ভৰাম, সো সেইটো মই 0 কৰি দিলোঁ। 0 কৰিলোঁ, তাৰপিছত মই এতিয়া প্লে কৰিম। চাব পাৰা, সাপোজ এতিয়া মোক এই পোৰ্শনটো পৰা লাগে, এতিয়া মই কি কৰিম, ইয়াতো মই এইটো স্প্লিট কৰিব পাৰোঁ। স্প্লিট কেনেকৈ কৰিম, সো স্লাইচত যাব পাৰা। স্লাইচত গৈ পেলাই কি কৰিবা, কিপ ৰাইট সাইড। কিপ ৰাইট সাইড কৰিলে কি হ'ব, যোনটো লাইন দেখি আছা লাইনডালৰ ৰাইট সাইডখিনি থাকি যাব আৰু লেফ্ট সাইডটো কাট খাই যাব। এতিয়া মই কি কৰিম, ইয়াতে ক্লিক কৰি দিম। ক্লিক কৰি দিলে চাব পাৰা যে এইখিনি যোনখিনি মই স্লাইচ কৰিলোঁ, সেই স্লাইচ কৰা পাৰ্টটো কাট খাই গ'ল। এতিয়া মই এইটো প্লে কৰিলোঁ। তাৰপিছত চাব পাৰা যে সাপোজ মোক এই লাষ্টৰ এই পাৰ্টটো নালাগে, এইখিনি পাৰ্ট। সেম থিং ইয়াতে মই আকৌ স্লাইচ কৰিম। স্লাইচ কৰি কি কৰিম, এতিয়া সাপোজ মোক লেফ্ট সাইডটো লাগে, ৰাইট সাইডৰ যোনটো অকণমান পাৰ্টটো, সেই অকণমান পাৰ্টটো মোক নালাগে। মই কি কৰিম, ৰাইট সাইড। সো এটোতো বহুত সিম্পল হয়, বহুত ইজি হয়, বুজি পালে চাগে। আৰু ঠিক তেনেদৰে আমি বেলেগ এটা ক্লিপ ইয়াত আমি জইন কৰিব পাৰোঁ। এনেকৈ এই ক্লিপটো মই ভলিউমটো কমাই দিওঁ। তাৰপিছত আমি আৰু কি কৰিব পাৰোঁ, ইয়াতে আমি অডিঅ'টো ইয়াতে ইম্পৰ্ট কৰিব পাৰোঁ। অডিঅ'টো এনেকৈ ধুনীয়াকৈ ইম্পৰ্ট কৰিলোঁ। সো ইয়াতে চাব পাৰা অডিঅ'টো বহুত ডাঙৰ হয়। সো ইয়াতে আমি অডিঅ'টো স্লাইচ কৰি দিব পাৰোঁ। সেম থিং আমাক লেফ্ট সাইডৰখিনি লাগে, ৰাইট সাইডৰখিনি নালাগে। স্লাইচ কৰিলোঁ, ছুটি হৈ গ'ল। এতিয়া মই প্লে কৰিম, চাব পাৰা সাউণ্ডটো অলপ বেছি আহি আছে, সেইটো কাৰণে সাউণ্ডটো ইয়াতে ভলিউমটো এডজাষ্ট কৰিব পাৰা। এণ্টায়াৰ ক্লিপ 40%। সো কম আহিব আগতকৈ, ইচ্ছা কৰিলে আৰু কমাব পাৰা। এতিয়া আমি কি কৰিম, ইয়াতে আমি সাবটাইটেল দিব পাৰোঁ। সেইটো কেনেকৈ দিম, এটা টাইটেলত যাবা, টাইটেলত গৈ পেলাই টাইটেল ক্লিক কৰিবা আৰু ইয়াৰে কোনোবা এটা টাইটেল তোমালোকে চুজ কৰিব পাৰা। সাপোজ মই এতিয়া এইটো চুজ কৰিলোঁ। ইয়াতে মই টাইটেল দিলোঁ, হেল্ল' গাইজ। মই ইয়াতে কালাৰ এটা চুজ কৰিব পাৰোঁ, টেক্সট কালাৰ ব্লেক দি দিলোঁ, ছেভ কৰিলোঁ। এতিয়া এইটো মই ইয়াতে দি দিম। চ' ইয়াত চাব পাৰা যে হেল্ল' গাইজ বুলি আহি আছে। চ' এইটো মই ঠিক তেনেকৈ সৰু ডাঙৰ কৰিব পাৰোঁ। যদি মই ইমানখিনি কৰোঁ, চ' ইমানখিনি লেন্থলৈকে সেইটো আহিব, তাৰপিছত সেইটো নাইকিয়া হৈ যাব। দেখিলা, বহুত ইজি হয়। চ' আৰু এক্সপ্ল'ৰ কৰিব পৰা তোমালোকে, মই একদম বেচিক্সখিনি দেখালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।